52 লাখ মানুহৰ আমি ডিলেট কৰিছোঁ আৰু সেই ডিলেট কৰাৰ পিছতো আমি কৈছোঁ যে যাৰ ডিলেট হৈছে তেওঁলোকে যদি এইটো আমাক আবেদন জনায় তে নিশ্চিতভাৱে আমি তেওঁলোকক দিব পাৰিম। ওৱান ৰেচন কাৰ্ডৰ মূলগত কথা এইটো আছিলে যে যিসকল দুখীয়া মানুহ কিবা কাৰণত যদি মাইগ্ৰেট হৈ পেলাই যদি কেৰালাত কাম কৰি আছে তেওঁ যাতে সেই চাউলখিনিৰ বা সেই খাদ্য শস্যখিনি বেলেগতো যাতে সংগ্ৰহ কৰিব পাৰে। অৰ্থাৎ এইটোৰ উদ্দেশ্য এইটো হৈছে যে কোনো মানুহে যাতে পাবলগীয়া চাউলৰ পৰা হওক বা ৰেচনৰ পৰা যাতে বঞ্চিত নহয়। আমি যি আমাৰ 40 লাখ আমি নিৰ্বাচনৰ কাৰণে আমি যিটো প্ৰফৰ্মা দিছিলোঁ বা চেকলিষ্ট দিছিলোঁ আমাৰ টাউনৰ ক্ষেত্ৰত আমি টাউন কমিটি আৰু আমাৰ গাঁৱৰ ক্ষেত্ৰত আমি ব্লকক আমি দায়িত্ব দিছোঁ। 40 লাখ আমি দিছোঁ, এতিয়া আমাৰ হাতত আৰু আছে, আৰু দিব পৰা প্ৰভিজন আছে। আমি 40 লাখ দিয়াৰ পিছত যদি এতিয়া 37 লাখৰ কাৰণে আমাৰ আবেদন আহিছে, আগতে NFSৰ মতে কি যাৰ 1 লাখ টকা ইনকাম তেওঁলোকেহে পাইছিলে। আমি এতিয়া কৈছোঁ কি 2.5 লাখ টকা, যাৰ 2.5 লাখ টকা ইনকাম, কাৰণ কি ভাৰত চৰকাৰে যিহেতু চাউলটো দি আছে যাতে প্ৰকৃত গৰীব মানুহ যাতে বঞ্চিত নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিলেক্স কৰি দিছে। এইটো মই এইকাৰণে কৈ আছোঁ এই সদনত, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যিটো ব্যৱস্থা কৰিছে যে আয়ুষ্মান অসমৰ জৰিয়তে একোখনকৈ কাৰ্ড দিয়া হ'ব তাত। গতিকে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ লগত আয়ুষ্মান অসমৰ যিহেতু কাৰ্ড থাকিব, গতিকে প্ৰতিগৰাকী তেনেকুৱা প্ৰাপ্য বা যোগ্য পৰিয়াল বা বেনিফিচিয়াৰী যাতে কাৰ্ডখন পায়, কাৰণ সেই কাৰ্ডখন যদি নাপায় তেতিয়াহ'লে ভৱিষ্যতত 5 লাখ টকাৰ স্বাস্থ্যসেৱাৰ সুবিধাটো হেৰাব। গতিকে এই ক্ষেত্ৰত মই সদনৰ সমূহ বিধায়কসকলৰ মই সহযোগিতা কামনা কৰিছোঁ। ৰেচন কাৰ্ডসমূহৰ যেতিয়া ডাটা এণ্ট্ৰি কৰিলে তেতিয়া দেখা গ'ল যে বহুত ৰেচন কাৰ্ডত নাম আছে, কিন্তু অফিচিয়েলভাৱে সেই পৰিয়ালৰ 5জন থাকিলে 3জন আছে, 2জনৰ নাম কটা গৈছে, 5জন থাকিলে 1জন আছে, 4জনৰ নাম কটা গৈছে। গতিকে এনেকুৱাভাৱে সেই মানুহখিনি এতিয়া কিন্তু এই ৰেচন কাৰ্ডৰ নামৰ পৰা তেওঁলোকৰ কৰ্তন হৈছে। ঘৰত থকা ৰেচন কাৰ্ডত নাম আছে, তো অফিচত যিটো ৰেচন কাৰ্ড আছে বা DC অফিচত যিটো যোগান বিভাগত যিটো ডাটা এণ্ট্ৰি আছে তাতে তেওঁলোকৰ নাম নাই। এনেকুৱাভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম, নতুন ৰেচন কাৰ্ড কৰি আছেতো ভাল, কিন্তু তাৰ লগে লগে পুৰণি ৰেচন কাৰ্ডত যিসকলৰ নাম কৰ্তন হৈছে এই বিষয়ে মাননীয় মন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা মিনিষ্টাৰ। আমি ডিলেট কৰিছোঁ, 52 লাখ মানুহৰ আমি ডিলেট কৰিছোঁ আৰু সেই ডিলেট কৰাৰ পিছতো আমি কৈছোঁ যে যাৰ ডিলেট হৈছে তেওঁলোকে যদি এইটো আমাক আবেদন জনায় তে নিশ্চিতভাৱে আমি তেওঁলোকক দিব পাৰিম। গতিকে তেনেকুৱা যথেষ্ট সংখ্যক অহা নাই। আৰু তাৰপিছতো যদি কোনোবা ৰৈ গৈছে, আজিয়ে মই বিভাগক এই সদনৰ পৰাই এটা ডাইৰেকশ্যন দিছোঁ যে DC সকললৈ তেওঁলোকে যাতে আমাৰ বিভাগে যাতে এটা অৰ্ডাৰ এটা দিয়ে